হে দোস্ত এতিয়া মাছে দিছো নামটো পাহৰি গ'লে পুৰা এক্সাইটেড হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল আৰু আছো ক'ত পলক মানে গোহালি কৰাৰ পৰা এই ভিডিঅ'টো আৰম্ভ কৰোঁ यार सूरज कम ब्रो कैसा लग रहा है मस्त बहुत मस्त चादर उठे सलेटी रंग माहिया आओ सामने खोलो दे रुस के रंग माहिया मधानिया তামোল খাই পানী উঠাবলৈ গৈ আছে মানে সেইটো নিয়ম অকণমান চাই আহোঁ পুৰা ৰ'দ দিছে যে যদি আপোনালোকৰ ফটো উঠাবলৈ ইচ্ছা আছে মানে কণ্টেক্ট কৰিব ধুনীয়াকৈ ফটো মাৰি দিব কামতটো লাগি ধৰিছোঁ মানে দোকানত সোমাইছিলোঁ আৰু এইফালে বেণ্ড পাৰ্টি মানে গুচি গ'ল তো এতিয়া দৌৰি যাব লাগে পিছফালে হাঁহিছে দৌৰা দেখি আৰু ফাইনেলি আহি পালোঁ নদীৰ পাৰ মানে এটা প্ৰব্লেম হ'ল গম পাইছেনে কৈ আছোঁ প্ৰব্লেমটো হ'ল আহিছোঁ নদীৰ পাৰত কিন্তু য'ৰ পৰা পানী উঠাব মানে এইটোতো নদী কিন্তু শুকাই গ'ল পুৰা শুকাই গ'ল সেই দূৰত পানী আছে
এতিয়া বেণ্ড পাৰ্টি লৈ বা মহিলা ইমান দূৰত মানে যাব নোৱাৰে, গতিকে এইটো কাষৰ কোনোবা ঘৰৰ পৰা পানীটো উঠাই ল'ব। আপোনালোকক এটা বস্তু দেখুৱাইছোঁ, নাওটো বৰ্তমান উল্টি আছে। যেতিয়া বানপানী আহিব এইটো মেইন কাম। তো বাই বাই নাও, আৰু এতিয়া যাব লাগে পানী উঠাবলৈ। পানী 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 ক'ত গৈ আছে, ক'ত মানে গৈ আছোঁ আৰু কিমান দূৰ মানে খোজকাঢ়ি গৈ আছে পানী উঠিবলৈ। দেখিছে পূৰা ঘামি গৈছোঁ, আৰু আহি বহুত মানে সময় খৰচ কৰিলোঁ। তো সেয়া আছে ৰঙালাও, কিন্তু ইয়াৰ পৰা কেইটামান ৰঙালাওৰ পৰা এইকেইটা উঠালোঁ। এইটো খাই ফুল এনাৰ্জি আহিব বুলি এটা আশা আছে, মানে বিয়াৰ গেলে তেনেকুৱাই কিবা কিবি খাই দিয়ে। তো মই এইকেইটা খাম, অকণমান মানে 1% হ'লেও হেৰি কি কয় এনাৰ্জি আহিব, এনাৰ্জি। তো ফাইনেলি নদীত আহি পালোঁ। মই ভাবিছিলোঁ নদীখন বহুত দূৰত, গতিকে কোনোবা ঘৰৰ পৰা মানে পানী দমকলৰ পৰা পানী ওলাই ল'ব, উঠাই ল'ব। কিন্তু সেইফালে আহি ফাইনেলি ব্ৰহ্মপুত্ৰ পাৰতে আহি গ'লোঁ। মানে পানী আহি পালোঁ, ইয়াৰ পৰাই পানী উঠাব, আৰু সেইবিলাক নিয়ম আৰু আপোনালোকে জানেই। তো এইটো এনাৰ্জি খাই লওঁ পিছত। এইটো হ'ল বৰ্তমানৰ এনাৰ্জি, গতিকে খাই লওঁ। আৰু লাগি আছে গৰম অকণমান, ঠাণ্ডা ফিল কৰিছোঁ। পূৰা ৰ'দ, মস্ত ৰ'দ দিছে বে। ক'ত গৈ আছে? মই নামিম নেকি? আৰু ইয়াত কৰিছে কিছুমান গড্ডা। তো বৰ্তমান বহুত ৰিক্সত পানীত গৈ আছোঁ, মোবাইলটো পানীত পৰি যায়। নাজানো কিমান দূৰলৈকে যাব পাৰি। দুই হাতেৰে ধৰিলোঁ, ৰিক্সত গৈ লাভ নাই, গম পাইছে? लट्ठे दी चादर उठे सलेटी। এতিয়া গৈ আছোঁ ঘৰত, আৰু এইফালে নতুনকৈ মথাউৰি বনাই আছে, মানে ওপৰৰ পৰা দেখুৱাই দি আছোঁ। সেইটো দেখিছে? সপনা কৰি দিলে। থাকোঁতে হঠাৎ এটা দেখা পালোঁ বস্তু, এইটো চাওক, কৰোণা চাগে, এইটো লোকেল কৰোণা, গম পাইছে? কৰোণা নাম কি কৈ দিয়া? নামটো পাহৰি গ'লে, পুৰা এক্সাইটেড। কোৱা নামটো কোৱা। পুৰা মানে কেমেৰা চাই নামটো পাহৰি গ'লে। পুৰা তো মানে ডান্স চলিছে। ভিডিঅ'ৰ মেইন যিটো মানে কেৰেক্টাৰ, তাক দেখুৱাম এতিয়া। তো দেখুৱাবলৈ চেষ্টা কৰিছোঁ।
মানে 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 দিনৰ যিটো কাম আছিলে মানে প্ৰগ্ৰাম সেইটো হে ঘৰত গৈছিলোঁ গা ধুবলৈ আৰু এতিয়া আহি আছোঁ ৰাতিও হৈ গ'ল তো তাগৰা খানা হ'ব তো চাই থাকক এতিয়া খানা খাবলৈ গৈ আছোঁ বলক আমি খোৱাটো এতিয়া আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ হে मैं ना खाना भागा के खाना पसंद करती हूँ इसलिए जो मिर्ची है ना एक टू हरीश को दिया एक वो जो मेथी है ना मेथी दिया उसको सबको दिया थोड़ी सी नमक मैं उत्तम सॉरी पसंद को दूंगी दादाजी को निमक है दोस्तों ये दोस्तों हमार निमक दिया से दोस्तों হে দোস্ত এতিয়া মাছ দিছো बढ़िया दोस्तों ওই যে